মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকক আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। মই আজি তোমালোকলৈ লৈ আহিছোঁ 2018 চনত HSLC পৰীক্ষাত অহা এখন অসমীয়া ৰচনা। ৰচনাখনৰ বিষয় হ'ল পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ। আৰম্ভণি। সাধাৰণ অৰ্থত পৰিৱেশ মানে হ'ল আমাৰ চৌপাশৰ অৱস্থা। আমাৰ চাৰিওফালৰ গছ-গছনি, জীৱ-জন্তু, মানুহ, ঘৰ-দুৱাৰ আদিৰ সৈতে আমাৰ সামগ্ৰিক অৱস্থাটোৱেই হ'ল পৰিৱেশ। বিজ্ঞানীসকলৰ মতে পৰিৱেশ হৈছে বায়ু, পানী, মাটি, উদ্ভিদ আৰু প্ৰাণী এই 5টা উপাদানৰ উপযুক্ত সমন্বয়। পৰিৱেশৰ বিভিন্ন উপাদানসমূহ পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। পৰিৱেশেই হৈছে সকলো প্ৰাণীৰ ধাৰক, জীৱনী শক্তিৰ যোগান ধৰোঁতা আৰু একমাত্ৰ আশ্ৰয়স্থল। পৰিৱেশ আৰু প্ৰাণীৰ সম্পৰ্ক যুগ-যুগান্তৰৰ। পৰিৱেশৰ ওপৰত প্ৰাণীজগতৰ অস্তিত্ব ওতঃপ্ৰোতভাৱে জড়িত। বৰ্তমান দ্ৰুত উন্নয়নে পৰিৱেশৰ নিস্তব্ধতাৰ সুযোগ লৈ ইয়াৰ ওপৰত নানান অত্যাচাৰ কৰিছে, যাৰ ফলত পৰিৱেশ বিনষ্ট হৈছে। পৰিৱেশ প্ৰদূষণ। প্ৰদূষণ মানে হ'ল দূষিত হোৱা। কেতিয়াবা কোনো দূষিত বা অনিষ্টকাৰী পদাৰ্থ পৰিৱেশৰ উপাদানবোৰৰ লগত মিহলি হৈ এইবোৰৰ স্বাভাৱিক গুণাগুণ বিনষ্ট কৰে। ইয়াকে পৰিৱেশ প্ৰদূষণ বোলে। মাটি প্ৰদূষণ, পানী প্ৰদূষণ, বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণ আদি বৰ্তমান সমাজৰ জ্বলন্ত সমস্যা। মাটিত কীটনাশক দ্ৰব্য, ৰাসায়নিক দ্ৰব্য আদি মিহলি হৈ মাটিৰ উৰ্বৰতা শক্তি নোহোৱা কৰাকে মাটি প্ৰদূষণ বোলে। কীটনাশক দ্ৰব্যৰ প্ৰয়োগে মাটিত থকা উপকাৰী বেক্টেৰিয়া আদি অণুজীৱবোৰ ধ্বংস কৰে। যধে-মধে য'তে-ত'তে পেলাই দিয়া পলিথিনবোৰেও মাটিৰ গুণাগুণ নষ্ট কৰে। জলপ্ৰদূষণ আমাৰ সমাজৰ বাবে অভিশাপস্বৰূপ। বৰ্তমান দ্ৰুত উন্নয়নৰ যুগত কল-কাৰখানাৰ পৰা ওলোৱা আৱৰ্জনা, বিষাক্ত দ্ৰব্য, তেল আদিবোৰে নদী, বিল, সমুদ্ৰ, উপকূলৰ জলভাগক কলুষিত কৰিছে। বায়ু প্ৰদূষণ হ'ল আটাইতকৈ খৰতকীয়া আৰু ভয়াৱহ। শক্তি উৎপাদন কেন্দ্ৰ, গাড়ী-মটৰৰ ধোঁৱা, উদ্যোগ, কাৰখানা আদিৰ ধোঁৱাই বায়ুত মিহলি হৈ বায়ু প্ৰদূষণ বা দূষিত কৰে। এনে বায়ু সেৱন কৰাটো শৰীৰৰ বাবে যথেষ্ট ক্ষতিকাৰক। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নয়নে সৃষ্টি কৰা বিভিন্ন যন্ত্ৰ, গাড়ী-মটৰ আদিৰ পৰা ওলোৱা শব্দই এক অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰে। 60 ডেচিবলতকৈ অধিক কম্পনাংকৰ শব্দকে শব্দ প্ৰদূষণ বোলে। এনেধৰণৰ প্ৰদূষণবোৰে আমাৰ সুন্দৰ পৰিৱেশক বিনষ্ট কৰি জীৱকুলৰ বাবে সংকটৰ সৃষ্টি কৰিছে। প্ৰদূষণৰ কাৰকসমূহ। বায়ু প্ৰদূষণৰ প্ৰথম আৰু প্ৰধান কাৰক হৈছে জীৱশ্ৰেষ্ঠ মানুহ। জুইৰ আৱিষ্কাৰ হোৱাৰ পৰাই বায়ু প্ৰদূষণ আৰম্ভ হ'ল। আদিম সভ্যতাৰ পৰা বৰ্তমানৰ মানৱ সভ্যতালৈ বিৱৰ্তনৰ কালছোৱাত মানুহে প্ৰকৃতিৰ নীৰৱতাৰ সুযোগ লৈ নিজৰ প্ৰয়োজন অনুসৰি সম্পদৰ ব্যৱহাৰ কৰি আহিছে। মানুহে নিজৰ উন্নতি আৰু বিলাসিতাৰ বাবে সৃষ্টি কৰি উলিওৱা নানান যন্ত্ৰপাতি, গাড়ী-মটৰ আদিৰ ব্যৱহাৰে পৰিৱেশৰ ভাৰসাম্যতালৈ ভাবুকি আনিছে। কল-কাৰখানাৰ ধোঁৱা, আৱৰ্জনা, গাড়ী-মটৰৰ ধোঁৱা, বিকট শব্দ, বিভিন্ন বিষাক্ত দ্ৰব্য পৰিৱেশত মিহলি হৈ পৰিৱেশ দূষিত কৰিছে। এই সকলোবোৰ মানুহৰে সৃষ্টি। গতিকে পৰিৱেশ প্ৰদূষণৰ বাবে মানুহেই একমাত্ৰ জগৰীয়া। প্ৰদূষণৰ ভয়াৱহতা। দ্ৰুত উন্নয়নৰ ফলত হোৱা পৰিৱেশ প্ৰদূষণে এদিন ভয়াৱহ ৰূপ ধাৰণ কৰিব। তেতিয়া জীৱশ্ৰেষ্ঠ মানুহে হাজাৰ চেষ্টা কৰিও তাক ৰোধ কৰিব নোৱাৰিব। পানীয়েই প্ৰাণীৰ প্ৰাণ, কিন্তু দূষিত পানীৰ সেৱনে মানুহৰ নানা ৰোগ সৃষ্টি কৰি মৃত্যু পৰ্যন্ত ঘটাব পাৰে। দূষিত পানীৰ দ্বাৰাই আটাইতকৈ বেছিকৈ বীজাণু বিয়পে। অপৰিষ্কাৰ পানী সেৱনৰ ফলত কলেৰা, গ্ৰহণী, জণ্ডিছ আদি ৰোগে দেখা দিয়ে। দূষিত বায়ুত ধোঁৱা, ধূলিকণাৰ লগতে বিষাক্ত গেছবোৰ মিহলি হৈ থাকে। এইবোৰে শ্বাস-প্ৰশ্বাসত ব্যাঘাত জন্মোৱাৰ উপৰিও চকুৰ অসুখো সৃষ্টি কৰে। বায়ুত থকা সেউজগৃহ গেছসমূহে গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগায়। পৰিৱেশ অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে।
পৰিৱেশৰ কোলাতেই মানুহৰ সৃষ্টি। গতিকে আমাৰ আশ্ৰয়দাতা পৰিৱেশ অবিহনে মানুহৰ অস্তিত্বই অসম্ভৱ। মানুহৰ অবিবেচকী কাৰ্যকলাপেই এদিন মানৱ জাতি ধ্বংসৰ মূল কাৰণ হ'ব। প্ৰতিকাৰৰ উপায়: উন্নতিৰ চৰম শিখৰত আৰোহণ কৰা মানুহে এতিয়া যন্ত্ৰপাতি, কল কাৰখানা, গাড়ী মটৰ অবিহনে জীৱন যাপন কৰাটো কল্পনাই কৰিব নোৱাৰে। তেনেস্থলত প্ৰদূষণ নিয়ন্ত্ৰণ কৰাটোৱেই আমাৰ একমাত্ৰ উপায়। গছ-গছনিয়ে পৰিৱেশ নিকা আৰু নিৰ্মল কৰি ৰাখে। গতিকে অধিক হাৰত বৃক্ষৰোপণ কৰাটো গুৰুত্বপূৰ্ণ কাম। পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ কৰা আটাইতকৈ সহজ আৰু সফল উপায়টোৱেই হৈছে বৃক্ষৰোপণ। তাৰোপৰি কল কাৰখানাত কম ধোঁৱা উৎপন্নকাৰী উন্নত যন্ত্ৰপাতি ব্যৱহাৰ কৰিব লাগে। শীত-তাপ নিয়ন্ত্ৰক যন্ত্ৰত ক্ল'ৰ' কাৰ্বনৰ সলনি আন গেছ ব্যৱহাৰ কৰা উচিত। পাৰ্যমানে সৌৰশক্তি ব্যৱহাৰ কৰা উচিত। কল কাৰখানাৰ পেলনীয়া ৰাসায়নিক দ্ৰব্য খোৱাপানীৰ উৎসত নেপেলাই দূৰত পেলোৱাৰ ব্যৱস্থা কৰিব লাগে। সামৰণি: বৰ্তমান যুগ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ। বিজ্ঞানে দ্ৰুতগতিত উন্নতি কৰাৰ ফলত আমি যান্ত্ৰিক জীৱনক আঁকোৱালি ল'বলৈ বাধ্য হৈ পৰিছোঁ। কিন্তু জীৱন ধাৰণৰ মাপকাঠি আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষা, এই দুয়োটাৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব পৰাটোহে প্ৰকৃত উন্নতি বুলি ক'ব পৰা যাব। নহ'লে প্ৰদূষিত পৰিৱেশে এদিন গোটেই পৃথিৱী গ্ৰাস কৰিব, য'ত জীৱকুল মহা সংকটৰ সন্মুখীন হ'ব। পৰিৱেশ প্ৰদূষণৰ মূল কাৰক যিহেতু মানুহ, গতিকে ইয়াক নিয়ন্ত্ৰণ কৰি জীৱজগতক বচোৱাৰ দায়িত্বও মানুহৰে। এই ক্ষেত্ৰত চৰকাৰেও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব লাগে। ৫ জুন বিশ্ব পৰিৱেশ দিৱস। এই দিৱস পালন কৰি মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰিব লাগে। শেষত ক'ব পাৰি যে গছ থাকিলেহে মানুহ থাকিব। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ৰচনাখন বহীত লিখি পেলোৱা। আজিলৈ সামৰিছোঁ। ধন্যবাদ।